ফাইনেলি আজি ৰুম শিফ্ট কৰিলোঁ ৰুম শিফ্ট কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে কিমান সঁজুলি অস্ত্ৰ বাহন ইয়াত আছে এতিয়া আপোনালোকক দেখাম ৰুম কেনেকৈ শিফ্ট কৰে আহক কৰিলোঁ এই ৰুম শিফ্ট কৰি কৰি মই ইয়াত লগাই দিছোঁ এইটো আছে আৰু সেকেণ্ডতে ইয়াত বুলি নাই কাৰণে মই ঢাৰি সোমাই দিছোঁ ঢাৰি ধাৰা আইন ঢাৰি পাতি তাৰপিছত মই বেগটো মোৰ ষ্টাইল দিছে এইটো খুলিছে মোৰ কি আছে বস্তুবিলাক আপোনালোকে চাব পাৰে ফুটেজ খান অলপ ইয়াতে চাওক এইটো হৈছে ওমেগা 3 ফিছ অইল ফৰ ইয়ৰ হেল্থ ফৰ ইয়ৰ ব্ৰেইন দিছ ইজ কল্ড ৰেজিষ্টেণ্ট বেণ্ড এণ্ড দিছ ইজ মাই ফেভৰেট টি চাৰ্ট আই লাভ দিছ টি চাৰ্ট এণ্ড এই আৰু ৰেহাবটো ক'ত গ'লগৈ অঁ এইটো ৰেহাব এইটো ৰেবটৰ ৰেহাব এইটোতো আপোনাৰ এনেকৈ মাৰে ইয়াত খুব ভাল ৰিলেক্স হয় মাছাজৰ কাৰণে আৰু এনেও আপোনালোক সকলোৱে জানে সেইকাৰণে আমি এইবিলাক বস্তু মোৰ লগতে থাকে এতিয়া দেখাই আছোঁ বাকীবিলাক বস্তু কেনেকৈ কৰি আছোঁ এতিয়া নতুন ৰূপৰ আপোনালোকক মই কিটচেন দেখাই আছোঁ এনে এইটোৱে কিটচেন এমাহ আগত এৰি থৈ গৈছিলোঁ আৰু আজি এনেকুৱাই হৈ আছে ধুনীয়া হৈ আছে আৰু এইটো দিগন্তই মদ খোৱা গিলাচ এটা পানী টেপ ধুনীয়া আছে ফেচিলিটি আৰু ইফালে আমাৰ এখন আউটডোৰ বাহিৰৰ পৰা গম পায় ঠিক আছে ফটো মাৰি দিয়া